হেল্ল' দিদাস, ময়ো হ'ব খোজো তোমাৰ দৰে বিন্দাস। বন্ধু, সুখ আৰু হাঁহিৰ সূত্ৰটো কোৱা না। তোমাৰ এই হেল্পলেছ বন্ধুক সহায় অকণ কৰা, প্লিজ কোৱা না। হাঁহিৰ শব্দ আৰু সুখৰ সুৰ কেনেকৈ মিলাই বাৰু? তুমিতো ভালদৰে জানা, কাৰণ তুমি বিন্দাস। হেই বন্ধু, তুমি কেনেকৈ ইমান বিন্দাস হৈ থাকা? চিগাৰেটৰ ধোঁৱা নোখোৱাকৈ টেনশ্যনবোৰ যে কেনেকৈ উৰুৱাই দিয়া? আচৰিত, কেনেকৈ হাঁহিব পাৰা তুমি প্ৰাণ খুলি, কৌতুকৰ অবিহনে? চকুৰ ভাষাত কৌতূহল তুলি। ৱাহ বন্ধু ৱাহ, মোৰো মন যায় তোমাৰ দৰে বিন্দাস হ'বলৈ। মনত পৰিছে এতিয়া, তুমি তাহানিতে কোৱা কেইটামান কথা। তুমি কৈছিলা তাহানিতে তুমি কৈছিলা মোক সেই স্কুলীয়া দিনতে, জীৱনটোক উপভোগ কৰা, আনক দেখুৱাবলৈ নহয়, নিজক জানিবলৈ উপভোগ কৰা জীৱনটো। আনে তোমাক কি ক'ব সেয়া বেছি ভাবি নাথাকিবা, মাত্ৰ নিজৰ কামৰ মাজত শুদ্ধতা বিচাৰি যোৱা। সঁচাই বন্ধু, তোমাৰ কথাবোৰ তেনেকুৱা ভাৱেই, তোমাৰ চিন্তাবোৰ তেনেকুৱা ভাৱেই তুমি সুখী, তুমি বিন্দাস। তুমি কৈছিলা কথা কম ক'বা, আনৰ কথাবোৰ মন দি শুনিবা, তাতেই সকলো উত্তৰ পাবা। সময়ৰ সৈতে সলনি কৰিবা কামবোৰ, কিন্তু নিজৰ আত্মচেতনাক কেতিয়াও সলনি